তো মানে ৰাইজ আপোনালোকৰ যদি 3116 D2 এম্প্লিফায়াৰ যদি কেতিয়াবা পাৱাৰ অন কৰোঁতে অকল হামিং মাৰি আছে, মানে মিহি মিহিকৈ হামিং মাৰি আছে, চাউণ্ড মানে অক্স ভৰাই পেলাই গান বজালে গান নাবাজে, তেতিয়া তাৰ প্ৰব্লেমটো হৈছে কেতিয়াবাতো তাৰ IC যাব পাৰে। যদি একো হামিং নাহে তেতিয়া তাৰ IC গ'ল, যদি হামিং আহে চাউণ্ড নাই তেতিয়া এই ICখন বেয়া হৈছে। ICখন এইখন বেয়া হয় তেতিয়া এই কামটো নকৰা হয়। তো তাৰ কাৰণে মই এটা দেশী যোগাৰ কৰিছোঁ, চাব পাৰে। এইটো য'ত মই চুই চাইছোঁ, য'ত হামিং চাউণ্ডটো আহিছে স্পীকাৰত লগাই পেলাই টাৰ্মিনেলত লগাই পেলাই চুই চাইছোঁ, য'ত চাউণ্ডটো আহিছে তাৰ লগত এডাল ৱায়াৰ সংযোগ কৰি পেলাই এই অক্সটোত লগাই দিছোঁ। অক্সটোত লগাওঁতে তাৰ হামিং চাউণ্ডটোৰ পৰা অক্সত দি দিছোঁ, অক্সক কামটো কৰি দিছে এই অক্সৰ জেকটোৱে। এতিয়া মোৰ গানটো বাজি গৈছে। এইটো এটা দেশী যোগাৰ, এইটো মানে ইউটিউবত তেনেকুৱা ভিডিঅ' নাই বনোৱা কোনো এনেকুৱা এইটো প্ৰব্লেমৰ বিষয়ে মই ভালকৈ বনাই দেখাই দিছোঁ, আপোনালোকে চাই লওক। ভলিউম এটাই হ'ব, ভলিউমটো কাম নকৰিব, আৰু এইটো যদি কাম কৰাব লাগে এইটো, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পিনকেইটা ইয়াৰ আগত লগাই দিলে হৈ যাব। তেতিয়া আপোনালোকে বেলেগ ইনপুট বা আউটপুট ল'ব পাৰিব। তো এইটোৱে কথা, বাকী চব ঠিকে আছে। এখন এম্প্লিফায়াৰ বোৰ্ড মানে মই সেইদিনাখন অকণমান এই প্ৰগ্ৰাম এটাত বেছি চাউণ্ড দিওঁতে মানে হেৰি হৈ গৈছিলে, কিবা এটা হৈছিলে জানো পাহৰি গ'লোঁ মই, তো সেইকাৰণে হৈছিল। তো আজিলৈ আহোঁ, ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।